মানুহে যে কাৰোবাৰ কাৰণে মানে বহুত চিন্তা চৰ্চা কৰি সাৰপ্ৰাইজ যিটো দিয়ে আমাৰ ঘৰত যিটো চলে বাৰু সাৰপ্ৰাইজত কিন্তু সাৰপ্ৰাইজ গিফ্ট এটা দিয়াৰ পিছত যেতিয়া মানুহে কথা শুনিব তেতিয়া ৰিয়েকচনটো কি আমাৰ ঘৰত সাৰপ্ৰাইজ বুলি ক'লে কোনটো কথা চলে জানোনে আহাটোহে চলে আহাটো তাৰ মানে নোকোৱাকে আহাটোহে চলে তাক মানে আমাৰ কোনোবা যদি মানে আহে হয়তো নোকোৱাকৈ আহিব বা আমাৰ ইয়ালৈকে আহিলেও ঘৰত দেউতাক ক'ব যে দেউতাকতো নোকোৱাকৈ আহিব নোৱাৰে গতিকে ক'ব যে আমি যাম তাতে নকবি দেই তেনেকুৱাকৈ মানে আহিব বেল বজাব দৰ্জা খুলি দিম সেইখিনিতে আমাৰ সাৰপ্ৰাইজটো সীমাবদ্ধ আৰু তাতোকৈ ওপৰত যদি কিবা সাৰপ্ৰাইজ হয় সেইটো কেনেকুৱা এটা হ'ব পাৰে জীৱনত প্ৰথমবাৰৰ কাৰণে ইমান হেভি সাৰপ্ৰাইজ পাইছোঁ বা মানে মই কপি গৈছোঁ পাই উঠি এইটো কাৰণতে কপিছোঁ মোৰ আচলতে চাবলৈ আমি নাছিলোঁ একদম মিছ কৰি দিলোঁ আমি সেইখিনি সময়ত এই আছিলে এই ৰিম্পী যে আহে ৰিম্পীৰ হাজবেণ্ড জ্যোতি দাই মই গমেই পোৱা নাই আচলতে তেওঁ ভিডিঅ' কৰি মেলি আহিছিলে কিন্তু ভিডিঅ' ক্লিপখিনি তেওঁৰ মোবাইলত থাকি গ'ল গতিকে এই ভিডিঅ' ক্লিপ আমি দিব নোৱাৰিলোঁ কাৰণ মোৰ অৱস্থাটো বহুত বেছি বেয়া আছিলে সেই মুহূৰ্তত কিয়নো মইনা যাবলৈ ওলাইছে পূজা চাবলৈ আৰু ইহঁতৰ বজাৰ কৰা হোৱাই নাই গতিকে সপ্তমীৰ দিনা বজাৰ কৰিবলৈ সপ্তমীৰ দিনা মইনাক এনেই একবাৰ উলিয়াই লৈ যাম বুলি ভাবিছোঁ মই এনেকৈ ওলাই ৰখি আছোঁ আৰু দুপৰীয়া মানে মই কিবা কিবি ট্ৰেজেডি ফালি আছিলোঁ এনেই মানে সেইটো নাই কৈছে মোক পূজা বুলি বোলে শুনক কৈ আছে বা পাপুৱে বোলে কৈছে পেণ্ট এটা দিম যাব লাগে এই কথাটো হ'ল মইনো কিয় যাব লাগে পেণ্টটোকে কিনি যদি পাপুবাই দি পঠিয়াই মই কৈছোঁ তই এতিয়া পাপু শুন মই কোন এইবিলাক বাদ দে ঘৰত মা দেউতা আছে ন কচোন একবাৰ পূজা বুলি সিহঁতেও কিবা এটা দিব নহয় তো এইবিলাক দুখ কৰি আছোঁ তাই মা দেউতা বুলি ক'লে তাই আকৌ মোক কৈছে তোমাকোতো একো দিয়া নাই মায়ে দেউতাই বুলি কৈছে তাৰপিছত এইবিলাক দুখ কৰি আছোঁ আৰু সেইটো বাৰু গ'ল কিন্তু এতিয়া কথাটো হ'ল মেইন ছাৰপ্ৰাইজটো কিনো দিলে ভিনদেউৱে সন্ধিয়া লৈ আহিছে চেলফি কেমেৰা মোবাইলটো Oppo Reno 10 5G আমি আহিছোঁ আমি দৰ্জা খুলিছোঁ তাৰপিছত ৰিম্পী বাহঁত আছে মিঠাই খুৱাই দিছে কি হ'ল গতিকে এবাৰ পূজাটো বহুত বেছি স্পেচিয়েল হৈছে কাৰণ ৰ'বা মা উলিওৱা মোবাইলটো যিহেতু খুলি হেৰি কৰিছে মানে চাইছে ভিনদেউৱে আমি কৰিছে আপুনি মানে কাটিংটো এতিয়া ঘৰত কাটিংটো সৰু বাইনাৰ দ্বাৰা হৈছে আৰু এই আমাক কেমেৰাত ওলাইছে যাওক কেইটা বজাত অন হৈছে গতিকে পূজা বুলি বৰ ধুনীয়া গিফ্ট এটা পালোঁ মানুহজনৰ পৰা বহুত বেছি ধন্যবাদ থাকিল তোমালৈ ইমান ধুনীয়া গিফ্ট এটা মোক দিয়াৰ কাৰণে আৰু মেইন ইয়াৰে কাহিনীটো আছিলে আচলতে মোৰ কিয় বেছি খং উঠি আছিলে কাপোৰ আনি দিব বুলি মই ভাবি আছিলোঁ কাপোৰ আনিবলৈ গৈছে বুলিয়ে মই মানে একদম পলিটিক্স কৰি জ্যোতিদাই গৈছে গতিকে মই ভাবিছোঁ নিশ্চয় কাপোৰ আনিব নেকি যিহেতু কথাবিলাক শ্বেয়াৰ কৰা যায় কৈয়ে দিওঁ আৰু কাপোৰ অনাটো ডাঙৰ কথা নহয় নেক্সট ডে হ'ব অষ্টমী আৰু অষ্টমীৰ দিনা মই যে ঘূৰাব যাব লাগিব সেইটোৱে মোৰ কাৰণে ডাঙৰ কথা সেইটো কাৰণতহে মোৰ আচলতে খং উঠিছে তেওঁ মোক ছাৰপ্ৰাইজ দিব নালাগে নহয় কাপোৰযোৰ আনি দিব ৰিম্পীক কৈ আছোঁ মইতো কালি মোৰ টাইম নিমিলিব যাবলৈ বহুত কিবা কিবি কৈ আছোঁ কিন্তু সেইটো নহ'ল বাৰু যেতিয়া অনা যায় আমাৰ কাপোৰ আনিলে এটাই কাম থাকে ৰিটাৰ্ণ কৰি আকৌ অনা তাক বাদে আমাৰ বেলেগ কাম নাথাকে কিন্তু ভবা নাই নহ'বাকে যে ইমান ধুনীয়া গিফ্ট এটা মোক দিছে মোবাইলটো আচলতে মোৰ মোবাইলটোৰ প্ৰব্লেম হৈ আছিলে বহুত দিনটো এনেকুৱা হৈছে ভিডিঅ' আমি বহুতখিনি ভিডিঅ' মই একদিন 6 মিনিট ইমান ধুনীয়া ভিডিঅ' কৰাৰ পিছত আকৌ মানে মাজত আটকি যায় আৱাজটো আহে ভিডিঅ'টো প্লে নহয় তো বেয়া লাগে এটা ফ্ল'ত কথাখিনি কোৱা যায় তাৰপিছত আকৌ সেই এনাৰ্জিটো জুচটো নাহে বা কিছুমান কিবা হৈ আছে ঘৰত এইটো ভিডিঅ' কৰা হৈছে তাৰপিছত আটকি যায় তাৰপিছত ভিডিঅ'টো নাহে তাৰপিছত আমি কৈ আছিলোঁ মানে মোবাইল এটা ল'ব লাগে তাই কৈছে ল'ম ৰচোন মোবাইল প্ৰয়োজন হৈছে মোবাইলটো মিলাব পাৰিলেতো কাৰণ নলওঁ মিলাব পাৰিলে ল'ম কিবা কিবি তাৰপিছত ভিনদেউ মোবাইলটো আনি লাগিছা ভিনদেউ এই মাইনুবাৰ ভিডিঅ'ৰ কাৰণে মোবাইল এটা প্ৰয়োজন আছিল আৰু এইটো কেমেৰাটো বহুত বেছি ভাল মোক ভাল দেখা হৈছে যেতিয়া আপোনালোকে ভাবিব পাৰে যে কেমেৰাটো নিশ্চয় ভাল হ'ব লাগিব এনেই মোক সাধাৰণতে মোৰ কেমেৰাত ভাল নেদেখি বাৰু মই এইটো মোবাইল এৰিব নোৱাৰোঁ বহুত বেছি ভাল পাওঁ যিমানবিলাক ভিডিঅ' কৰিছোঁ কেৱল এই মোবাইলটোতে কৰিছোঁ যিটো মোবাইলত কৰি আছোঁ সঁচাকৈ মোবাইল মানে আবেগ
তো আমি ভিন্দক কৈ আছিলোঁ ভিন্দু আহাচোন কিবা দুষাৰ ক'বা ভিন্দু কৈছে তোমালোকে ভিডিঅ' কৰা আৰু তেওঁ মানে এতিয়া মইনাক লৈ আমি যাম যে ওলাই তেওঁ তাতে ব্যস্ত হৈ আছে আলহীও আছে গতিকে আজি মানে এইখিনি খোলা মেলা এইখিনি সৰু মাইনা মোৰ মাজতেই হ'ল আপোনালোককো দেখুৱাই দিলোঁ কেনেকুৱা লাগিছে আৰু ভিডিঅ'টিৰ জৰিয়তে মানুহজনক বহুত বেছি টেবুলখন থৈ দিয়া হৈছে কাৰণ মোৰ হাতৰ ওপৰত আৰু বিশ্বাস বহুত বেছি ধন্যবাদ মানুহজনক আৰু এনেকুৱা ছাৰপ্ৰাইজবিলাক দি যাতে থাকে সেইটো বিচাৰোঁ আৰু কিন্তু একদম প্ৰয়োজনীয় বস্তু এটা দিলে আৰু প্ৰয়োজনীয় বস্তু প্ৰয়োজনীয় সময়ত আৰু এই মোবাইলটিৰ পৰা যিটো মোবাইলত মানে মই ভিডিঅ' কৰি আছোঁ বহুত দিন হ'ল আৰু আজিলৈকে মই পঢ়া দিনৰ পৰা যিমানকেইটা মোবাইল লৈছিলোঁ খুব ধুনীয়াকৈ থৈ গৈ আছোঁ মোৰ বস্তু মই শ্বেয়াৰ মানে এইবিলাক বস্তু বিশেষকৈ মোৰ বহুত বেছি মৰমৰ হয় এই মোবাইলটোতো আজিলৈকে একোৱেই প্ৰব্লেম নহ'ল তাৰমানে মেইন ছফ্টৱেৰ প্ৰব্লেমটোৰ কথা কোৱা নাই মই কিন্তু এনেই যে কিবা ডিছপ্লে যোৱা কিবা যোৱা এইবিলাক একো নহ'ল যেনেকৈ আনিছিলোঁ ঠিক তেনেকৈয়ে থাকিল আৰু আজি যিমানখিনি আপোনালোকে ভিডিঅ' পালে ইয়াৰে আগত গোটেই এই মোবাইলটোতে মোৰ কৰা হয় বহুত বেছি বেয়া লাগিছে এই মোবাইলটোৰ পৰা আকৌ নতুন মোবাইলটোলৈকে আহি পেলাই এইটো এটা থাকি যায় ইম'চন এটা উপায়টো নাই আবেগ কাৰণ সকলোৰে আৱেগবিলাক বেলেগ বেলেগ আমাৰ কিছুমান বস্তুত অলপ বেলেগ হয় গতিকে আমি সৰু বস্তুবিলাকতে বহুত বেছি সুখ লোৱা মানুহ যে ছাৰপ্ৰাইজ প্লেনিং কৰিলেও ভাবিব লাগিব গালি খাম নেকি বুলি তেওঁ কৈছে ভাবিছোঁ তুমি যে মোক কাপোৰ বুলি ভাবি আছে একবাৰো অনুভৱ কৰা নাই সেইটো কথাৰ কাৰণে তেওঁ বহুত বেছি ভাল লাগিছে কাৰণ মই অনুভৱ কৰা নাই এই মোবাইল এটা ল'বলৈ যে তেওঁ মোক নুসুধাকে বা মোৰ লগত আলোচনা নকৰাকৈ যাব এটা শব্দ উলিওৱা নাই আৰু এনেকুৱা টেঙৰ জুতিৰেও জানে আৰু সেইকাৰণে সিহঁত সন্ধিয়া আহিছে আহি মেলি তেওঁলোক ওলাই গৈছে আমিতো জানা নাই আমি জানাই ইহঁত নাই আকৌ মই ইমান বেছি ইহঁত যে বজাৰলৈ গৈছে মই ভাবিছোঁ দেই সিহঁতক চাগে ফোন কৰি মেলি কাপোৰ পচন্দ কৰিবলৈ দিছোঁ কথা এক্সপেক্টেশ্যনটো অলপ বেছি চবৰে থাকে তাকেতো এক্সপেক্টেশ্যন এটা কিন্তু মোৰ নাই গতিকে মোৰ নতুন মোবাইল লগতে মানুহজনে দিয়া গিফ্ট আপোনালোকৰ কেনেকুৱা লাগিছে সেয়া কমেণ্ট নকৰাকৈ নাথাকিব পুৰা ধামাকা পূজা এবাৰ বতৰ ভাল নতুন ভিডিঅ' পূজাত আহিব লাগিব তথাপিও আজি যিহেতু এতিয়া সপ্তমী মই এতিয়া মোবাইল এইটো লৈ নাযাওঁ আমি ওলাই যাম অলপমান মানে ওচৰে পাজৰে মইনাক লৈ এতিয়া যিটো ওলাই যাম ইহঁত নাযায় ঘৰতে থাকিব পুৰণা ভিডিঅ'টোতে ভিডিঅ' হ'ব কেনেকুৱা এণ্ট্ৰি মাৰিম তাৰপিছত দেখা যাব আজি বোলো তোমালোকে যাই লোৱা মানে বোলো চাহ একাপ বনোৱা আৰু আমি ওলাই লওঁ আজি সপ্তমী পূজা এনে এনেকৈ ওলাই আহিছোঁ আজি অলপমান আৰু এয়া এইটো চাইডে চব দৰং কলেজ নিজে পঢ়া কলেজ আৰু কলেজৰ ফ্ৰণ্টত এয়া পূজা খুব বেছি ভাল লাগিছে ইয়ালৈ আহি এতিয়া আকৌ নেক্সট চাওঁ ক'লৈকে যাওঁ আৰু ওলাই আহিছোঁ মানে ইহঁত আহিছিলে সন্ধিয়া আমাৰ ঘৰলৈকে ফুৰিবলৈ যদিও মোৰ ঘৰ বেলেগত এওঁৰো ঘৰ বেলেগত কিন্তু আত্মাৰ মিল থাকিলে মানুহবিলাক লগ পায় বুলি কয় যে এয়া আমাৰ ছাবস্ক্ৰাইবাৰ হয় ইমান ধুনীয়াকৈ মাতিছে সঁচাকৈয়ে বহুত বেছি ভাল লাগিছে এনেকুৱা পূজাৰ সময়ত ন আৰু মনৰ মিল থাকিলেহে মানুহে লগ পায় ন আৰু মোৰ দেখিয়ে কিবা নিজৰ কোনোবা যে নিজৰ হয় মানে তেনেকুৱাই লাগি গ'ল আৰু এওঁৰ ঘৰ গুৱাহাটীত আমি একেঠাইৰে প্ৰায় মানুহ হয় আমাৰ মংগলৰ গুৱাহাটী তেনেকুৱা ঠাইত কিন্তু আমি পূজা চাই আছোঁ বৰ্তমান তেজপুৰত গতিকে আপোনালৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল আপোনালৈও থাকিল সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা থেংক ইউ আৰু আমাৰ পৰিয়ালটোক যে এনেকৈ মৰম দি গৈ আছে আপোনাক সঁচাকৈ বহুত বেছি ধন্যবাদ ভাল লাগে আচলতে পূজাৰ বুলি যদিও ওলাই আহিছোঁ মেইন কামটো কেইটামান বেলেগ কাম আছিলে আৰু প্ৰসংগ হৈছে মনক অলপমান উলিয়াই অনা কিন্তু ৰিম্পিহঁত আহিছিলে সন্ধিয়া আমাৰ ঘৰত ফুৰিবলৈ আৰু সিহঁতে ঘৰত গৈ আকৌ পুনৰ পূজা বুলি ওলাম বুলি ভাবিছিল কিন্তু ভাবিলে কি হ'ব আমাৰ পাকত পৰি সিহঁতো ফচি গ'ল বেচেৰিহঁত গতিকে পূজা ভাগত আমি যেনেকৈ সোমালোঁ এতিয়া আমি দুয়োজনীৰে যে কি অৱস্থা হৈছে আৰু আমাক দেখি সিহঁতে ইমান বেছি মানে হাঁহিছে উপায় নাই আমাৰ লগত বিভিন্ন কাম তাৰে মাজতে আকৌ ল'ৰা ছোৱালীৰ কাৰণে ব্যস্ত হৈ গৈছোঁ আজি কেনেকুৱা লাগিছে ভালে লাগিছে আনবিলাকক দেখি কেনেকুৱা লাগিছে তাৰমানে কি আমাৰ কাপোৰবিলাক যে ফিটিং কৰা কাপোৰবিলাক এতিয়াও আমাৰ গাড়ীতে পৰি আছে আজিৰ সপ্তমী পূজা ভাগ
এনেকৈ অলপমান মনক উলিয়াই মেলি নিয়ে শেষ কৰিলোঁ ইহঁত যিহেতু নগ'লে ভাল লাগিলে বহুতখিনি আমাক চিনি পোৱা মানুহ লগ পাইছোঁ কিন্তু কি ক'ব আৰম্ভণিৰ দিনাৰ পৰাই মানুহবিলাকে ইমান মানে পূজাত গৈছে ভিৰ হৈছে তাতে কথা পতাৰ পৰিৱেশ নাই তথাপিও অলপ চলপ কিবা কিবি কৰি দেখুৱালোঁ আৰু আকৌ পুনৰ কৈছোঁ এই ভিডিঅ'টিত মোৰ এইটো ভিডিঅ' হ'ব গৈ আছে লাষ্ট ভিডিঅ' পুনৰ নতুন ছেটৰ পৰা নতুন পূজাত আকৌ ভ্লগ পাব তেতিয়ালৈকে আমাৰ চেনেলটিৰ লগত আপোনালোক কানেক্ট হৈ থাকিব আৰু আপোনালোকলৈ পুনৰবাৰ দুৰ্গা পূজাৰ বহুত বহুত শুভকামনা জনাই আজিৰ এই ভিডিঅ'টি শেষ কৰিছোঁ বাই বাই